বনাবলৈ লৈছোঁ। মই এয়া কচু শাকৰ ফুল এইটো ৰেচিপিটো দিম বুলি ভাবিছোঁ। আমাৰ যি অসমৰ থলুৱা খাদ্য হয়, চাবচোন মই কেনেকৈ বনাওঁ, আৰু আপোনালোকক খাই চাব মোৰ নিচিনাকৈ, মোৰ ষ্টাইলত। এয়া এতিয়া বনাই আছোঁ মই চুজি। কেৰাহীখনত গৰু ঘিউ অলপ দি চুজিখিনি ভাজি আছোঁ আৰু এইফালে ৰেডি কৰি থৈছোঁ চেনি আৰু অলমণ্ড কেইটামান কাটি থৈছোঁ। যিহেতু মই খাবলৈ ভাল হোৱাৰ লগতে খোৱা বস্তুখিনি দেখিবলৈ ধুনীয়া লগাটো বহুত প্ৰয়োজন বোধ কৰোঁ। ভাল লাগে মোৰ দেখিবলৈ, ধুনীয়াও হ'ব লাগে মানে। আৰু এয়া পানী দি দিলোঁ, উতলি আহিলে বক বককৈ, আৰু হৈয়ে গ'ল আৰু এয়া লৰাই দিলে। জানেই সকলোৱে আজি চাহৰ লগত, একাপ গাখীৰ চাহৰ লগত ধুনীয়াকৈ চুজিকৈ খাম বুলি ভাবিছোঁ। এয়া সজাই ল'লোঁ ধুনীয়াকৈ আৰু সকলোকে দিলোঁ, খালোঁ। আৰু এয়া গাখীৰো দি দিছোঁ ৰিয়ানে খাবলৈ, তাক গাখীৰৰ লগত দিছোঁ। আৰু এইফালে মই কচু শাক বুটলিবলৈ গৈছোঁ দেই, কচুৱনি বাৰীৰ মাজত সোমাইছোঁগৈ। কচু ফুলখিনি ধুনীয়াকৈ ধুই আনিলোঁ আৰু এতিয়া বাছি লৈছোঁ মই কচু। এই ঠাৰিডাল আঁতৰাই থৈছোঁ, সেউজীয়া ঠাৰিডাল, আৰু এই মাজৰ যিটো নলা আছে ফুলপাহৰ নলাটো আঁতৰাই থৈছোঁ। সেইটো খাব নালাগে, সেইটো আঁতৰাই মই বাকীখিনি ধুনীয়াকৈ কাটি গৈ আছোঁ আৰু চাফা কৰি গৈ আছোঁ। আৰু ধুনীয়াকৈ নিজৰ জোখত কাটি ল'ম, আৰু কাটি আকৌ সেইখিনি ধুনীয়াকৈ পানীত তিয়াই ধুনীয়াকৈ ধুই ল'ম। আৰু এয়া কাটি আছোঁ মই ধুনীয়াকৈ। এয়া কাটি এতিয়া ইয়াৰ আঠাটো যাবলৈ অকণমান খজুৱাবও পাৰে যে, ধৰিবও পাৰে, সেইকাৰণে মই এইখিনি ধুনীয়াকৈ অকণমান গৰম পানীত উতলাই ল'ম, আৰু উতলাই পিনি তাৰ পানীখিনি আঁতৰাই দিম। এয়া মই নিজকে দেখুৱাই আছোঁ। এইফালে মানুহজনে আনিছিলে সৰু মাছ, সেয়াও বাছি থৈছোঁ। এইফালে কচু ফুলখিনি ধুনীয়াকৈ উতলাই আছোঁ, উতলাই ইয়াৰ পানীখিনি আঁতৰাই এয়া টুকি দিলোঁ খৰাহী এটাত। আৰু এইফালে ৰেডি কৰি লৈছোঁ পিঁয়াজ, নহৰু, কেঁচা জলকীয়া, বিলাহী, তেনেকৈ ধুনীয়াকৈ ৰেডি কৰি কেৰাহীখনত গৰম তেল দি, আৰু এইফালে মান ধনিয়া আনিছিলে মানুহজনে, মান ধনিয়াখিনিও ধুনীয়াকৈ একদম ধুই পখালি লৈছোঁ। মোক কিয় জানো মান ধনিয়াৰ প্ৰতি বহুত দুৰ্বলতা আছে। মান ধনিয়াই হওক বা নৰসিংহ পাতেই হওক, কোমলীয়া কোমলীয়া পাত দেখিলে ৰ'বই নোৱাৰোঁ, মোক কিবা এটা বনাওঁৱে লাগি যায়। আৰু মই বনাই সিজাই বহুত ভাল পাওঁ, ৰাইজক খুৱাইও ভাল পাওঁ। হয়তো পাৰফেক্ট নহ'বও পাৰে, তথাপিও কিন্তু মই বনোৱাত বহুত মানে ভাল, আৰু মানে বহুত ভাল বনাওঁ বুলি নিজকে নকওঁ যদিও, তথাপি বনাই বহুত ভাল লাগে মোৰ। আনে হয়তো বেয়া পাবও পাৰে খাই, কিন্তু মই বহুত ভাল পাওঁ। মোৰ এইটো মানে ফেভাৰেট আৰু কাম। আৰু এইফালে মাছৰ জোল বনাবলৈ লৈছোঁ। সৰু সৰুকৈ মিহি মিহিকৈ আলু কাটি লৈছোঁ, স্কচু কাটি লৈছোঁ, আৰু বিলাহী, কেঁচা জলকীয়া, এনেকৈ 5 ফোৰণ শুকান জলকীয়া দি লৈছোঁ। আৰু ধুনীয়াকৈ এইফালে মাছৰ জোলখন ইমানকৈ দেখুৱাই থকা নাথাকোঁ আৰু বনাই। এইফালে আকৌ কচুপাত দেখিলে, এইফালে আকৌ কলপাত দেখিলে আৰু লেৰেলাই লৈছোঁ দেই। এইফালে মাছ কেইটামান পাতত দিম বুলি ভাবিছোঁ, যিহেতু সৰু মাছ হয়, ভাল লাগে পাতত দিয়া মাছৰ ৰেচিপিটো। চাই থাককচোন কেনেকৈ বনাইছোঁ। এনেকুৱাবোৰ ভিডিঅ'কে দিছোঁ মই, যিহেতু ইউটিউবটো নতুনকৈ খুলিছোঁ। এইফালে এতিয়া এই কচু ফুলখিনিত অলপ নেমু চেপি দিছোঁ। অলপ টেঙা টেঙা হ'লে ভাল লাগিব, গোল নেমু হয়, গোন্ধটো ধুনীয়া লাগে। আৰু এই কচু ফুলটো ভাজি আছোঁ যে, বহুত ধুনীয়া গোন্ধ এটা ওলাইছে দেই কচু ফুলটোৰ পৰা। সেইটো এটা কচু ফুলৰ মানে নিজৰ গোন্ধ আৰু সেইটো। আৰু এতিয়া এই লেৰেলাই থোৱা কলপাতখিলাত ধুনীয়াকৈ মাছখিনি নুৰিয়াই লৈছোঁ, আৰু এইফালে গৰম টাৱা এখনত দি পিনি মাছৰ টোপোলাটো অলপ বাতি এটাই ঢাকি দিছোঁ। আৰু এয়া 15-20 মিনিটমানৰ পিছত এইফালে বাতিটো উদঙাই কলপাতৰ নুৰাটো আঁতৰাই লুটিয়াই দিছোঁ। আৰু এইফালে সিজিয়ে উঠিছে, আৰু ইফালেও এনেকৈ সিজিলে হৈয়ে যাব। এইফালে মাছৰ আঞ্জাখিনি উতলি আছে, আৰু ইয়াত মই মান ধনিয়া পাতখিনি ধুনীয়াকৈ দি দিছোঁ, আৰু এয়া হৈ গ'ল। আৰু এয়া হৈ বুলি মানুহজনে আকৌ জেলেপি আনিছিলে, গৰম গৰম জেলেপি। মোক খাই নোখোৱাকৈ থাকিব নোৱাৰিলোঁ। এইফালে পাতত দিয়া মাছো হৈ গ'ল, এইফালে নেমু অকণমান আনিছোঁ চেপিবলৈ, আৰু ইয়াত মিঠাতেল দিম ধুনীয়াকৈ সানি, চামুচেৰে সানি দিম, আৰু হৈ যাব খাব পৰা। আৰু এইফালে ধুনীয়াকৈ মোৰ ভাতৰ থালিখন ৰেডি হৈ গ'ল, একদম ধুনীয়াকৈ কলপাততে সজাই লৈছোঁ, যিহেতু পৰম্পৰাগত থলুৱা খাদ্য হিচাপে ৰান্ধিছোঁ, আৰু তেনেকৈয়ে ভাল লাগে। আৰু মোৰ ভিডিঅ'সমূহ চাই আপোনালোকে কেনেকুৱা পাইছে বাৰু? যদি ভাল পাইছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব ইউটিউবত চোৱাসকলে, আৰু ফেচবুকত চোৱাসকলে ফ'ল' কৰিব, শ্বেয়াৰ কৰিব, লাইক কৰিব, আৰু কেনেকুৱা পালে কমেণ্ট কৰিব। আজিলৈ আহিছোঁ, বাই।